তো ধন্যবাদ। আজি দ্বিতীয় পৰ্যায়ৰ যি সাধাৰণ নিৰ্বাচনৰ আমাৰ দৰাং ওদালগুৰিত নিৰ্বাচন অনুষ্ঠিত হৈ আছে। খুব সুন্দৰ পৰিপাটিকৈ আমি হৈছে। মই বহুকেইটা চেণ্টাৰত গৈ পৰিদৰ্শন কৰিছোঁ। প্ৰশাসনৰ বহুত সুন্দৰ এটা সঁহাৰি আমি পাইছোঁ। খুব সুন্দৰকৈ চলাই আছে। পুলিং বিষয়াসকলৰ লগত কথা পাতিছোঁ, খুব সুন্দৰভাৱে চলি আছে। আৰু ভোটাৰ ৰাইজসকলেও খুব শান্তিপ্ৰিয়ভাৱে এটা উৎসাহেৰে ভোট দিবলৈ ওলাই আহিছে। মই পুলিং অফিচাৰক সোধা মতে 12টালৈকে খুব ধুনীয়া পাৰ্চেণ্ট এটা আহি আছে, ভোট দিছে মানুহে। ইচ্ছাকৃতভাৱে মানুহ ভোট দিব আহিছে। এইবাৰ এটা শুভ লক্ষণ দেশবাসীৰ কাৰণে। আৰু মই ভাল কথা পাইছোঁ যে ৰাইজে মই BPF দলৰ পৰা আহিছোঁ, জেনেৰেল ছেক্ৰেটাৰী হিচাপে কৈছোঁ যে BPF দলৰ প্ৰতি মানুহৰ খুব এটা সঁহাৰি পাইছোঁ আমি। ভাল লাগিছে। এটা দৰং ওদালগুৰিৰ নতুন সমষ্টি হিচাপে, নতুন সমষ্টিৰ এজন নতুন ব্যক্তিক, দুৰ্গেৰাজ বড়ো নতুন ব্যক্তি হিচাপে তেখেতক খুব সঁহাৰি জনাইছে। এটা আমাৰ মানুহৰ মুখৰ পৰা গম পাইছোঁ। আৰু মানুহে খুব উৎসাহেৰে ভোট দিছে। নাঙলৰ ছবি দেই, উৎসাহেৰে ভোট দিছে। ভাল হ'ব আশা কৰিছোঁ। বাকী সময়খিনি 5টালৈকে ভোট গ্ৰহণ চলি থাকিব। সকলোৱে শান্তিপ্ৰিয়ভাৱে এটা যি ভোটাধিকাৰৰ অধিকাৰ, এই অধিকাৰ সকলোৱে সাব্যস্ত কৰক আৰু উপযুক্ত ব্যক্তি হিচাপে জয়যুক্ত কৰি আমি পাৰ্লিয়ামেণ্টত আমি অঞ্চলৰ সমস্যাবিলাক, সমষ্টিটোৰ সমস্যাবিলাক যেন আমি সমাধান কৰাৰ কাৰণে আমি আগুৱাই যাব পাৰোঁ। মই এইখিনি আশা কৰিছোঁ। আৰু সদয় শেষত আজি দ্বিতীয় পৰ্যায়ত যি 5টা সমষ্টিত ভোট গ্ৰহণ চলি আছে, ভোটাৰ ৰাইজক মই বিশেষ ধন্যবাদ জনাইছোঁ। আৰু দৰং ওদালগুৰি আৰু এই চেণ্টাৰটোৰ লগতে দৰং ওদালগুৰিৰ ভোটাৰ ৰাইজক মই শতকোটি নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।